এমএলএ নির্বাচনৰ বিটিসি সরকারের ভয়ঙ্কর একটা পরিস্থিতি হব যার দ্বারা বিপিএফ থিস্তিব নোৱাৰিব ইংগিতবিলাক বুজি লওক আপোনালোকে কেনেবাকৈ তেওঁলোকে বিটিসি সরকারখন আনিছে কিন্তু আমি কম বিটিসি সরকার বিপিএফ সরকার 5 বছর না যায় এই এমএলএ নির্বাচনত আমি 10 জনকৈ বেছি এমএলএ জিকাৰ পিছত বিটিসি সরকার উলট পলট হব স্পষ্ট রাইজ যোৱা বিটিসি নির্বাচনত আমি হাৰিছো আমি মানিছো কিন্তু আগন্তুক বিধানসভা নির্বাচনৰ জৰিয়তে আমাৰ ইউপিপিএল কমতা আকৌ ঘূৰাই আনিবৰ কাৰণে সন্মুখত আমাৰ সুবিধা আহি আছে এই এমএলএ নির্বাচনত আমি 10 জনকৈ বেছি এমএলএ জিকাৰ পিছত বিটিসি সরকার উলট পলট হব একেবারে সিধা কথা আমি এইটো বিচাৰে না নাই বিটিআর বাকি রাইজে বিচাৰে না নাই 15 বছর বিপিএফৰ সরকার অরাজকতা আছিল 5টা বছর প্রমোদ বড়ো ডাঙরিয়া ইউপিপিএল সরকার শান্তি সম্প্রীতি বিভিন্ন জাতি জনগোষ্ঠীর সমমর্যাদাৰে আমি যাই থাকিলো আৰু কেনেবাকে এই 5টা মাহত বিপিএফে ঘূৰাই সরকার বনালে 5টা মাহত আমি দেখিছো আকৌ অরাজকতা মাৰা কাটা দমন নীতি আৰু আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত দ্বন্দ্ব বিটিআর বাকি রাইজে কি বিচাৰে শান্তি বিচাৰে সকলো জাতি জনগোষ্ঠীৰ মাজত সমমৰ্যাদা সম উন্নয়ন বিচাৰে না নাই আৰু এই পৰিস্থিতিয়ে আনিব পাৰে অকল ইউপিপিএল বেলেগ দলে নোৱাৰে ইউপিপিএল পাৰে গতিকে ৰাইজ কেনেবাকৈ তেওঁলোকে বিটিসি সরকারখন আনিছে কিন্তু আমি কম বিটিসি সরকার বিপিএফ সরকার 5 বছর না যায় 5 বছর না যায় এই এমএলএ নির্বাচনের বিটিসি সরকারের ভয়ঙ্কর একটা পরিস্থিতি হব যার দ্বারা বিপিএফ থিস্তিব নোৱাৰিব ইংগিতবিলাক বুজি লওক আপোনালোকে সেইকাৰণে ইউপিপিএলৰ নেতা কর্মী সকলকে মই অনুরোধ কৰিছো আমি বিটিআর অঞ্চল শান্তি স্থাপন কৰিছো শান্তি সদায় থাকিব আৰু আমি সকলো জাতি জনগোষ্ঠীক আকোৱালি পেলাই ইউপিপিএলে কাম কৰি যাব 35 লক্ষ জনসাধাৰণৰ জীৱনৰ নিৰাপত্তা দি পেলাই এই অঞ্চল ভাৰতৰ ভিতৰত অসমৰ ভিতৰত এটা উন্নত শান্তিপূৰ্ণ অঞ্চল হিচাপে আমি গঢ়ি তুলিম সেইটো আমাৰ সংকল্প তো গতিকে ৰাইজৰ जों गनागथ जेबो जानो नाङा एमएलए इलेक्शनाव जों 10तानि बारा जों देरहागोन बिनि उनावहाय आसाम सरकारा जोंखौ बादायनानै सरकार दानो हानाय नङा आरो जेब्ला जोंखौ नांगोन होनगोन बहाय जोंना प्रथम कन्डिशनानो जागोन बिपिएफ सरकारनि बे गन्डगोला बन्द खालाम बिनिफ्रायसो जों नोंथांमोनखौ मदद होगोन जोंखौ गारनानै बिटिसि सरकाराबो सालायनो हानाय नङा जोंनाव सोंनानैसो बिटिसि सरकार सालायनांगोन बे एखेबारे स्पष्ट खोथा गनागथ जानो नाङा ओंखायनो दिनै उदालगुरियाव 700सो जोंनि सेंग्रा सिख्लाफ्रा दिनै बाहागो लाबाय उदालगुरियाव दिनै दीपेन बर' बिथाङा फैबाय गासैबो जोंनि माइनरिटि बिथांमोनाबो जोंनि दलाव हाबफैदों जोंनि हारिमु आफादनि नेताफ्रा दिनै हाबफैदों दिनै गोरों गोराफ्रा इउपिपिएलआव हाबफैदों खारना मा बिपिएफनि बेबायदि अशान्तिखौ रावबो लुबैया बिपिएफनि बायदि अशान्तिखौ रावबो लुबैया इउपिपिएलआ गोजोन खौसेथिजों खामानि मावनो हायो ओंखायनो दिनै इउपिपिएलआव दिनै गोरों गोरा बयबो सेंग्राफ्रा फैनानै दिनै खामानि मावनो फैदों आरो बिथांमोना देरहासार जागोन इउपिपिएलनि गेजेरजों आरोबाव बिटिसि ओनसोलाव शान्ति प्रतिष्ठा खालामनानै जों गोख्रोङै खामानिखौ मावगोन गतिके आं गोलाव बाथ्राखौ बुंला आं मिजिंथिबाय जोंनाव आखायाव बारा सम गैया गाबोन समनियानो घोषणा होगोन अहाकालि घोषणा দিব পাৰে हातত বেছি সময় নাই আমি খুব বেছি পাম 20 দিন গতিকে আজিৰ পৰাই আপোনালোকে ঘৰে ঘৰে গৈ সংকল্পৰে কাম কৰক আকৌ ইউপিপিএল আমাৰ যেটো শক্তি আমি ঘূৰাই আনিব লাগিব আৰু এইটো সম্ভৱ হ'ব সন্মুখত এমএলএ নিৰ্বাচনত জিকি এটা এটা এমএলএ জিকাৰ পিছত আমি বিটিসিৰ যেটো শক্তি আমি কমাই দিম আৰু আমাৰ ইউপিপিএল শক্তি বঢ়াব যোৱা বিটিসি নিৰ্বাচনত ইউপিপিএলে 6 লাখ ভোট পাইছে বিজেপিয়ে 8 লাখ পাইছে বিপিএফে 8 লাখ পাইছে বিজেপি 4 লাখ পাইছে মই ৰাউণ্ড ফিগাৰত কৈছো আমাতকৈ 2 লাখ বেছি বিপিএফে কিন্তু আমি বিশ্লেষণ কৰিছো আমি দেখিছো 6 লাখ আমাৰ ইউপিপিএলৰ ভোট
আমাৰ UPPL ভাল পোৱা ব্যক্তিসকলৰ ভোট, ইয়াৰ কাৰো মৰম নাই। আৰু এই 6 লাখ ভোট কেতিয়াও ইফাল ইফাল নহয়। যুদ্ধ কৰি পেলাই শান্তি বিচৰা মানুহবিলাকে UPPL ভোট দিছে, কিন্তু BPF যে 8 লাখ ভোট পাইছে, সেই 8 লাখৰ ভিতৰত 2 লাখৰ পৰা 3 লাখ ভোট তেওঁলোকক মিছা কথা কৈ পেলাই BPF ভোট দিয়াইছে BPF তাত। আৰু এইবাৰ এই 2.5 লাখৰ পৰা 3 লাখ ভোট BPFৰ পৰা আকৌ উৰি যাব বেলেগ ঠাইত। 8 লাখ নাথাকে, তেওঁলোকৰ 5.5 লাখ থাকিব। আমাৰ 6 লাখ আমাৰ ইনটেক যদি থাকে, আমি সব MLA আমি জিকি যাম। আৰু এইটোৱে সম্ভৱ হ'ব এইবাৰ, এইটোৱে হ'ব। কিয় তেওঁলোকে BTC নিৰ্বাচনৰ সময়ছোৱাত কি কৈছিলে যে UPPL BJPৰ লগত লগ লাগি পেলাই BTC বোলে বিক্ৰী কৰিছে। সেইটো তেওঁলোকৰ অপপ্ৰচাৰ আছিলে নে নাই? তেওঁলোকে BTC সময়ছোৱাত কৈছিলে, নিৰ্বাচনত যেতিয়া তেওঁলোকে প্ৰচাৰ অভিযান কৰিছিলে, তেওঁলোকে কৈছিলে কি আমি অকলে চৰকাৰ গঠন কৰিম, BPF অকলে চৰকাৰ গঠন কৰিম বুলি কৈছিলে নাই? কিন্তু চৰকাৰ মানে BTC ৰিজাল্ট হোৱাৰ পিছত 28টা পাইছে BPF, 28টা পায়ো তেওঁলোকে অকলে চৰকাৰ গঠন কৰিব নাই। তাৰ মানে কি এইটো আটাইতকৈ দুৰ্বল চৰকাৰ হয় না নহয়? আটাইতকৈ দুৰ্বল চৰকাৰ হয় না নহয়? অকলে চৰকাৰ গঠন কৰিব নোৱাৰিলে, যিটো কথা তেওঁলোকে UPPL দোকানত কৰিছিলে, BJPৰ লগত লগ লাগি পেলাই BTC বিক্ৰী কৰিছে বুলি, এতিয়া তেওঁলোকে 28টা পায়ো অকলে চৰকাৰ গঠন কৰিব নোৱাৰে, BJPৰ লগত লগ লাগি পেলাই কাম কৰিলে। মিছা কথা কৈছে না নাই? তো গতিকে 3 লাখ 2.5 লাখৰ পৰা 3 লাখ ভোট যিসকলে BJPক বেয়া পাইছিলে, যিসকলে UPPLক বেয়া পাইছিলে BJP থকাৰ কাৰণে, এই ভোটাৰবিলাকে BPFক ভোট দিছিল বিশ্বাস কৰি পেলাই। আৰু এই ভোটবিলাক এতিয়া BPFৰ লগত নাথাকে, কাৰণ তেওঁলোকে প্ৰতাৰণা কৰিছে। হয় না নহয়? নাই ঘটনা এইটোৱেই হ'ব। তো গতিকে 10টাৰ পৰা 12টা আমি MLA ল'ম। দিছপুৰ আমাক অবিহনে তেওঁলোকে চৰকাৰ গঠন কৰিব নোৱাৰিব। যেতিয়া আমি দিছপুৰত আমি চৰকাৰ গঠন আমি কৰিম, BTC আধা আতি তেওঁলোকৰ ক্ষমতা আমি কাৰ্টেল কৰি আমি কাটি দিম। এইটো বিচাৰে নে নাই? লুবি না লুবিয়া? UPPL শক্তি লাগে না নাই? আকৌ শক্তি ঘূৰাই আনিব পাৰিব না নাই? থেংক ইউ। মই ধন্যবাদ জনাইছোঁ আপোনালোকৰ শক্তি দেখি পেলাই। আমি জিকিম, আকৌ পুনৰাই UPPLৰ শক্তি ঘূৰাই আনিম। এই সংকল্পৰে MLA নিৰ্বাচন আমি সকলোৱে কাম কৰক, আমি জিকি যাম। সুন্দৰ এটা পৰিৱেশ আমি সৃষ্টি কৰিম। BTCৰ 35 লাখ জনসাধাৰণ, 26টা জনগোষ্ঠী আমি একেলগে আগুৱাই যাম। 2047 চনত বিকশিত ভাৰত গঢ়ি তুলিবৰ কাৰণে সংকল্প লোৱা হৈছে। অসমক বিকশিত অসম গঢ়ি তুলিবৰ কাৰণে সংকল্প লোৱা হৈছে। আমি সংকল্প লৈছোঁ 35 লাখ জনসাধাৰণ বড়োলেণ্ড অঞ্চলত বিকশিত বড়োলেণ্ড বুলি আমি গঢ়ি তুলিম। পাৰিব না নাই? হাগন না হ্যাঁ, এত দুর্বল জানাই না। জয় UPPL।